নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে এটা ডাঙৰ খবৰ সামাজিক মাধ্যমত দেশ বিৰোধী পোষ্ট গ্ৰেপ্তাৰ হাইলাকান্দিৰ আতিকুৰ ৰহমান সামাজিক মাধ্যমত বিতৰ্কিত আৰু দেশ বিৰোধী ভিডিঅ' পোষ্ট কৰাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে হাইলাকান্দিৰ এজন যুৱকক আতিকুৰ ৰহমান লস্কৰ নামৰ যুৱকজনে ইনষ্টাগ্ৰাম যোগে জেহাদীৰ সমৰ্থনত এক ভিডিঅ' পোষ্ট কৰাৰ অভিযোগ উঠিছে শেহতীয়া সময়ছোৱাত অসম আৰক্ষীয়ে তীক্ষ্ণ দৃষ্টি ৰাখিছে সামাজিক মাধ্যমৰ ওপৰত সামাজিক মাধ্যম যোগে কোনো বিতৰ্কিত তথা দেশ বিৰোধী পোষ্ট শ্বেয়াৰ কৰিলেই আৰক্ষীয়ে গ্ৰহণ কৰিছে তাৎক্ষণিক পদক্ষেপ এনে গোচৰত আজি পুনৰ আৰক্ষীৰ জালত পৰিছে এজন যুৱক সামাজিক মাধ্যমত বিতৰ্কিত আৰু দেশ বিৰোধী ভিডিঅ' পোষ্ট কৰাৰ অভিযোগত হাইলাকান্দিৰ এজন যুৱকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে হাইলাকান্দি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা এই যুৱকজনৰ নাম আতিকুৰ ৰহমান লস্কৰ বুলি জানিব পৰা গৈছে প্ৰকাশিত খবৰ অনুসৰি যিটো আতিকুৰ ৰহমানৰ ঘৰ হাইলাকান্দিৰ বৰবন্থ নামৰ এখন গাঁৱত বুলি জানিব পৰা গৈছে যুৱকজনে বাংলা ভাষাতে এইদৰে লিখিছিল জেহাদীৰ জন্য প্ৰস্তুত হয়ে যাও বিশ্ব মুছলমান আৰু এইটো তেওঁ লিখিছিল যুৱকজনৰ বিৰুদ্ধে সামাজিক মাধ্যম প্লেটফৰ্ম ইনষ্টাগ্ৰামত দেশ বিৰোধী আৰু উগ্ৰপন্থীৰ সমৰ্থনত বিভিন্ন ভিডিঅ' আপলোড কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু হোক কথা আচল বাৰী নামেৰে এটা ইনষ্টাগ্ৰাম একাউণ্ট চলাই আছিল যুৱকজনে আৰু এই একাউণ্ট যোগে আতিকুৰে শেহতীয়াকৈ কাশ্মীৰত জেহাদ কৰাৰ আহ্বান জনোৱা এটা ভিডিঅ' আপলোড কৰিছিল আৰু ইয়াৰ পিছতে হাইলাকান্দি আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে আৰু সম্প্ৰীতি হাইলাকান্দি আৰক্ষীয়ে আতিকুৰক গ্ৰেপ্তাৰ কৰি সোধা পোছা অব্যাহত ৰাখিছে